গুড মৰ্ণিং ৰাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। এয়া ৰাতিপুৱা সোনকালে উঠি এজনী বোৱাৰী কৰণীয় কামখিনি কৰি গা পা ধুই গোসাঁই ঘৰত সোমাই ধূপ ধূনা জ্বলাই আহি পাকঘৰত পালোহি। কাৰণ ৰাতিপুৱা সোনকালে সকলো উঠে যেতিয়া চবকে চাহ একাপ দিয়াটো মোৰ দায়িত্ব। এফালে সকলোকে গাখীৰ চাহ একাপ বনাই নিজেও একাপ খাই ল'লোঁ। আপোনালোকে বাৰু পূজা বজাৰ কৰিলে নে? মই হ'লে নাই কৰা দেই। বা এজনীয়ে গিফ্টত এই কাপোৰযোৰ দিছিলে, তাকে চিলাই আনিছোঁ। কেনেকুৱা লাগিছে বাৰু কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। মোৰ কিন্তু বহুত পচন্দ লাগিছে, থেংক ইউ বা। এফালে বিচনা পত্ৰ সকলো পাৰি মেলি আজৰি হৈ হাততে কোৰখন লৈ বাৰীলৈ বুলি ওলাই গ'লোঁ। কাৰণ ভাতটো খাবই লাগিব সকলোৱে, সেইকাৰণে বাৰীৰ পৰা কচু আনিবলৈ গৈছিলোঁ। গৈয়ে দেখিলোঁ যে কচু কোনো চিন মাগতেই নাই, সেইকাৰণে বিচাৰি এজোপা পালোঁ। সম্পূৰ্ণকৈ ভিডিঅ'টো কৰিব নোৱাৰিলোঁ, কাৰণ এখন হাতে ফোন লৈ এখন হাতে কোৰ মৰাটো নোৱাৰি, মানে অসম্ভৱ। সেইফালে দেখিছেনে, মই মাত্ৰ কচু পালোঁ 4টা, সৰুৱে ডাঙৰে মিলাই।